কচোন ৰমেন 10টা কণী তই দোকানৰ পৰা কিনি আনিলি তাৰে 3টা ভাঙিলে 3টা ভাজিলি 3টা খালি কেইটা থাকিব ছাৰ তেনেই সহজ এটা থাকিব আকৌ একদম ভুল তই 10টা আনিছিলি তাৰে 3টা ভাঙিলি 3টা সেই 3টাকে ভাজিলি আকৌ সেই 3টাকে খালি এতিয়া কেইটা থাকিব কচোন ছাৰ 7টা ছাৰ মাথাই নেমাৰিলো নহয় মই কথা ক'বলৈ আহিছ হা ছাৰ কি দম দিলে মানুহে ভয় নকৰে তহঁতি যিবোৰ প্ৰশ্ন কৰ মই নোৱাৰোঁ দেই ছাৰ একদম ছাৰ কি কাৰো চকা নাই মই দেখাততো চব কাৰতে চকা আছে তহঁতি বা কি কাৰৰ কথা সুধিছ একদম অদ্ভুত প্ৰশ্ন কৰিলি দেই তহঁতৰ মূৰতে এইবোৰ ক'ৰ পৰা সোমাইহি ছাৰ চৰকাৰৰ চকা নাই আকৌ তহঁতি ইমানকে কেপকেপাই আছ যে কচোন ABCD কেইটা ছাৰ ABCD 4টা আকৌ কেনেকে ছাৰ A এটা B 2টা C 3টা D 4টা 4টা নহ'ল নেকি কিবা খা বাপেকে ভীম কলো ABCD 26টা গৰুকত ভালকৈ পঢ়া শুনাত মন নাই হা এইটো তেনেই সাধাৰণ কথাটোকৈ নেজানো ছাৰ কি পদত চাকৰি নাপায় নাজানো পাই মই ছাৰ বিপদত আকৌ বাৰু তহঁতি কচোন পদ কেই প্ৰকাৰো কি কি ছাৰ পদ 2 প্ৰকাৰৰ আপদ আৰু বিপদ খা বাপেকে ভীম কলো